তো হেল্ল' ফ্ৰেণ্ডছ, পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, এডিআই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ছেকেণ্ড লিষ্ট বা মেৰিট লিষ্টৰ কথা আমি সকলোৱে যি কৈ আছিলোঁ, তাক লৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মন্তব্য দিছে যে অহা জুলাই মাহত তেওঁ গ্ৰেড 3 100+ আৰু গ্ৰেড 4ৰ 600+ এখন মেৰিট লিষ্ট, তেওঁ মেৰিট লিষ্ট বুলি কোৱা নাই, ঠিক এডিশ্যনেল লিষ্ট এখন উলিয়াব। কাৰণ এডিআইত যিহেতু বহুতো পোষ্ট থাকি গৈছে, সেইবাবে তেওঁ এখন এডিশ্যনেল লিষ্টৰ কথা কৈছে। এতিয়া ধৰি লওক এই মেৰিট লিষ্টখন কেনেকৈ মাৰিব বা কি ধৰণে মৰা হ'ব, তাৰ বিষয়ে তেওঁ কৈছে যে যদি এডিআই গ্ৰেড 3 বা গ্ৰেড 4ত যদি কাট অফ নাম্বাৰ আছিলে 100, যদি আপুনি 100 নম্বৰ পাইছিলে তথাপিও আপুনি চাকৰিটো নাপালে, আৰু আপোনাতকৈ বেছি বয়সৰ এজন লোকে সেই একেই নাম্বাৰ পাই চাকৰিটো পালে, কাৰণ তেওঁৰ বয়স আপোনাতকৈ বেছি। সেইবাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যিসকল লোকে বয়সৰ বাবে চাকৰিটোৰ পৰা বঞ্চিত হ'ব লগা হ'ল, তেওঁলোকৰ কাৰণে এখন মেৰিট লিষ্ট মাৰিব বা এডিশ্যনেল লিষ্ট এখন মাৰিব জুলাই মাহত, আৰু তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব। আৰু তেওঁ লগতে এইটোও কৈছে যে এই যি এডিআইৰ নিচিনা এটা এক্সাম হৈছিলে, সেই এক্সাম তেওঁ বছৰি অনুষ্ঠিত কৰাৰ বাবে চেষ্টা কৰিব, সেই বিষয়েও তেওঁ কৈছিলে। তো ফ্ৰেণ্ডছ, ইমানখিনি জনাব লাগে মই আজি এই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।